নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেল অসমীয়া চিনেমা হলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত মই দক্ষিণ ভাৰতৰ এগৰাকী মহময়ী তথা সফল অভিনেত্ৰীৰ চমু বৃত্তান্ত আৰু অভিনয় কৰা কেইখনমান ছবিৰ বিষয়ে আপোনালোকৰ আগত তুলি ধৰিম। সেইগৰাকীয়ে হ'ল মহময়ী অভিনেত্ৰী ৰশ্মিকা মেদানা। বৰ্তমান অভিনেত্ৰীগৰাকী বলিউড আৰু দক্ষিণ ভাৰতৰ ছবি নিৰ্মাণত ব্যস্ত হৈ আছে। এইগৰাকী অভিনেত্ৰী যথেষ্ট ভদ্ৰ আৰু সৰল। এই অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা দক্ষিণ ভাৰতৰ দুই এখন বাদ দি প্ৰায়বিলাক ছবিয়েই ছুপাৰ ডুপাৰ হিট ৰূপে পৰিগণিত হৈছে। ভিডিঅ'টিলৈ যোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰোঁ, মোৰ চেনেলটিক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টিত আজি মই দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰশ্মিকা মেদানাৰ জীৱনৰ বৃত্তান্ত আৰু মুক্তিপ্ৰাপ্ত ছবিসমূহৰ বিষয়ে আপোনালোকৰ আগত তুলি ধৰিম। অভিনেত্ৰীগৰাকীৰ জন্ম তাৰিখ আছিল 6 এপ্ৰিল 1996 চন। জন্মস্থান আছিল বিৰাজপেট, কৰ্ণাটক। পেচা অভিনয়, মডেলিং আৰু নৃত্য। অভিনেত্ৰীগৰাকীৰ পিতৃৰ নাম মদন মাদানা, মাতৃ সুমন মাদানা আৰু ভগ্নী চিমন মাদানা। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জীৱনৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল কৰক পাব্লিক স্কুল, কৰাকু, কৰ্ণাটক। কলেজীয়া শিক্ষা লাভ কৰিছিল MS ৰামায়া কলেজ অৱ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ, কৰ্ণাটক। ইংৰাজী সাহিত্যত, মনস্তত্ত্ববিদ আৰু সাংবাদিকতাত তেওঁ ডিগ্ৰী লাভ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে জীৱনৰ প্ৰথমখন ছবিত অভিনয় কৰিছিল 2016 বৰ্ষত মুক্তিপ্ৰাপ্ত কিৰিক পাৰ্টি। এই ছবিখন এখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছে। তাৰপিছত 2017 বৰ্ষত অভিনেত্ৰীগৰাকী অভিনয় কৰা অঞ্জানী পুত্ৰ এখন সফল ছবি। একেটা চনতে আহিল চমক। 2018 বৰ্ষত আহিল চালু। 2018 বৰ্ষত গীতা গোবিন্দাম। তাৰপিছত আহিল একেটা চনতে দেৱদাস। 2019 বৰ্ষত আহিল য়াজা মানা। 2019 বৰ্ষত আহিল ডিয়েৰ কমৰেড। তাৰপিছত আহিল চেৰিলাৰু নিকিভাৰু 2020 বৰ্ষ। এই ছবিখনো এখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈছিল। সেই একেটা চনতে আহিল ভীষ্মা, এখন ছুপাৰহিট ছবি। তাৰপিছত 2021 আহিল পাগাৰু। সেই একে চনতে আহিল চুলতান। 2021 বৰ্ষতো অভিনেত্ৰীয়ে অভিনয় কৰা পুষ্পা দ্য ৰাইজ নামৰ ছবিখনে এক অভিলেখ সৃষ্টি কৰিছিল। ইয়াত নায়ক আছিল আলু অৰ্জুন। তাৰপিছত 2022 আহিল আদা ভালু মেকু জুহাৰলু। সেই একেটা চনতে আহিল সীতাৰাম, এখন সফল ছবি আছিল। হিন্দী ছবিত অভিনয় কৰিছিল 2022 বৰ্ষত গুড বাই। ইয়াত অভিনয় কৰিছিল মেগা ষ্টাৰ অমিতাভ বচ্চন। 2023 বৰ্ষত মুক্তি পালে ভাৰিছু, এখন ব্লকবাষ্টাৰ ছবি। সেই একেটা চনতে মুক্তি পাইছিল মিছন মজনু। 2023 বৰ্ষত আন এখন হিন্দী ছবি আছিল এনিমেল। ইয়াৰ বিপৰীতে আছিল ৰণবীৰ কাপুৰ আৰু ববি দেওল। এই ছবিখন আছিল ছুপাৰহিট। তাৰপিছত 2024 বৰ্ষত মুক্তি পালে আন এখন অভিলেখকাৰী ছবি পুষ্পা 2। এই ছবিখনতো সহনায়ক আছিল আলু অৰ্জুন। বৰ্তমানো
অভিনেত্ৰীগৰাকীয়ে হিন্দী ছবিত আৰু দক্ষিণৰ ভালেমান ছবিত অভিনয় কৰি আছে। যোৱা 2024 বৰ্ষৰ শেষৰ ফালে অভিনেত্ৰীগৰাকীয়ে এটা কাৰ এক্সিডেণ্টত আহত হৈছিল। বৰ্তমান শিল্পীগৰাকী সম্পূৰ্ণ সুস্থ বুলি জনা গৈছে। এয়াই আছিল দক্ষিণ ভাৰতৰ মোহময়ী অভিনেত্ৰী ৰশ্মিকা মেডনৰ জীৱনৰ চমু বৃত্তান্ত আৰু অভিনয় কৰা ছবিসমূহৰ চমু তালিকা। বন্ধু বান্ধৱীসকল, শেষত মোৰ চেনেলটিক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। ধন্যবাদ।